নহয় তাৰমানে কি ভৰিটো ওলাই যাব এইটো ওলাই যাব ভৰিটো ওলাই যাব সেইকাৰণে চলো 25-33 মান হ'ব এতিয়াৰ পৰা প্ৰায় এঘণ্টামানৰ আগত আমি এটা খবৰ পালোঁ যে কাকপথাৰ 6-5 কেম্পৰ ওচৰতে এজন ল'ৰাক কোনো দুৰ্বৃত্তই মাৰ্ডাৰ কৰিছে বুলি আমি লগে লগে গ'লোঁ তাতে লগে লগে গৈ পেলাই বডিটো লৈ আমি মেডিকেলত আনিলোঁ। ইতিমধ্যে ডক্টৰে স্পট ডেড বুলি ডিক্লেয়াৰ কৰিছে। বৰ্তমান তদন্ত আমি আৰম্ভ কৰিছোঁ। ইনকুৱেষ্ট কৰিম। চোৱাঠাল কৰাৰ পিছত আমি পষ্টমৰ্টেমৰ কাৰণে পঠাম। পিছত তদন্ত প্ৰক্ৰিয়া গতানুগতিকভাৱে চলি যাব। তেখেতৰ নামটো ভাইকন সোণোৱাল বুলি গম পাইছোঁ। 1 নং চেলেংগুৰিত তেওঁ ঘৰ। কি কাৰণে হত্যাকাণ্ড হ'ল এইটো কথা বৰ্তমানলৈকে গম পোৱা নাই। আমি তদন্ততহে জানিব পৰা হ'ব। সেই বিষয়ে মই নাজানিম। মই যোৱাকালি আহি পেলাই কাকপথাৰত জইন কৰিছোঁ। ইয়াৰ পূৰ্বৰ OC গৰাকীয়ে তেখেতে জানিব গোটেই ডিটেইলছ। মই নাজানিম, পিছত জনাব পৰা যাব এইখিনি কথা।